যদি আপোনালোকৰ ঘৰত HP চিলিণ্ডাৰ আছে তেতিয়াহ'লে হয়তো আপোনালোকে গেছ বুকিং কৰিবৰ কাৰণে মোবাইলৰ পৰা মিছ কল মাৰি গেছ বুকিং কৰে। কিন্তু আজি এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক দেখুৱাই দিম এপ্লিকেশ্যনৰ মাধ্যমেৰে কেনেকৈ গেছ বুকিং কৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণলৈকে চাওক, গোটেইখিনি কথা এই ভিডিঅ'ৰ মাধ্যমেৰে জানিব পাৰিব। প্ৰথমে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰ এপ্লিকেশ্যন অ'পেন কৰাৰ পিছত আপুনি ইয়াতে চাৰ্চ কৰিব HP চাৰ্চ কৰি এই যিটো অপশ্যন আহিছে HP পে, এইটো এপ্লিকেশ্যনটো আপুনি ইনষ্টল কৰি ল'ব লাগিব। যিহেতু মোৰ মোবাইলত আগৰ পৰা ইনষ্টল হৈ আছে, গতিকে ইয়াতে অ'পেন দেখাইছে, মই ইয়াতে অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পিছতে আপুনি আপোনাৰ মোবাইল দি পেলাই লগইন কৰি ল'ব লাগিব। লগইন কৰাৰ পিছত এমপিন ক্ৰিয়েট কৰিব লাগিব, আৰু যিহেতু মোৰ আগৰ পৰা ইয়াতে কৰা আছে, গতিকে আপোনালোকক দেখাবৰ কাৰণে মই ইয়াতে লগইন কৰি লৈছোঁ। এপ্লিকেশ্যনটো অ'পেন হোৱাৰ পিছতে ইয়াতে বহুতো ধৰণৰ অপশ্যন পাব। একেবাৰে ওপৰত থাকিব আপোনাৰ নিজৰ নামটো থাকিব, কাৰ নামত গেছটো অ'পেন কৰা হৈছিলে। তাৰপিছত থাকিব HP ৱালেট, ইয়াতে আপুনি এড মানি পইচাও আপুনি বেংক একাউণ্টৰ পৰা আপুনি এড কৰি ৰাখিব পাৰিব আপোনাৰ সুবিধাৰ বাবে। ইয়াৰ পিছতে আপুনি তাত বহুতো ধৰণৰ অপশ্যন থাকিব, যেনে থাকিব আপোনাৰ মাই পে চইচ, ইয়াত থাকিব। ইয়াতে স্কেন কৰি কিনে আপুনি বা কেইবাটাও অপশ্যন থাকিব, LPG থাকিব, ভইচ পে থাকিব। এইবিলাক হ'ল মাই পে চইচৰ সুবিধা। তাৰপিছত থাকিব এই অপশ্যন থাকিব যিটো মাই HP গেছ। এই যিটো মাই HP গেছতহে আপুনি যোৱাৰ পিছত ইয়াতে যিকেইটা অপশ্যন পাব, ধৰি লওক আপুনি গেছটো বুকিং কৰিব বিচাৰিছে, তেতিয়া আপুনি এই বুক মাই HP গেছ ইয়াতে আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে ইয়াতে আপুনি মোবাইল নাম্বাৰ দিও বুকিং কৰিব পাৰে, বা কনজিউমাৰ নম্বৰ দিও বুকিং কৰিব পাৰে, বা LPG ID দিও বুকিং কৰিব পাৰে। আপোনাৰ সুবিধা অনুসৰি ইয়াতে বুকিং কৰিব। অপশ্যন চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছতে প্ৰচেছ কৰিব। প্ৰচেছ কৰাৰ পিছতে ইয়াতে অপশ্যন আহি যাব। যদি আগৰ পৰা বুক আছে ইয়াতে দেখাই দিব। জাষ্ট মই আপোনালোকক দেখাবৰ কাৰণে এইটো অপশ্যনটো অ'কে কৰি দিছোঁ। ইয়াৰ পিছত আপুনি বেক আহিব। বেক অহাৰ পিছতে ইয়াতে আৰু এটা অপশ্যন পাব, মেক পে'মেণ্ট। আপোনালোকে ইয়াৰ পৰাও আপুনি আগতীয়াকৈ গেছ বুকিং কৰাৰ পে'মেণ্ট কৰিব পাৰিব। তাৰপিছতে ইয়াতে আপুনি চাব বুকিং ষ্টেটাছ পাব। বুকিং ষ্টেটাছত আপুনি ইয়াতে ক্লিক কৰিলে আপোনাৰ যিটো বুকিং ষ্টেটাছৰ যিটো বুকিং নম্বৰ থাকিব, এই নম্বৰবিলাক আপুনি পাব, আৰু সেই বুকিং নম্বৰটোৰ দ্বাৰাই আপুনি HP এজেঞ্চিত গৈ পেলাই আপুনি সেই নম্বৰটো দিলেই আপোনালোকক গেছ তেওঁলোকে দি দিব। তাৰপিছতে থাকিব আপোনাৰ ইয়াতে KYC দিব পাৰিব, আধাৰ মেপিং কৰিব পাৰিব, কেঞ্চেল ৰিফাণ্ড বুকিং কৰিব পাৰিব, আৰু বহুতো অপশ্যন আছে। ইয়াতে যদি মোৰত টাচ কৰে আপুনি মাই HP গেছ মেক পে'মেণ্ট কৰিব পাৰিব, বুকিং ষ্টেটাছ চেক কৰিব পাৰিব। ইয়াৰ পিছতে আপোনালোকে ইয়াতে বহুত ধৰণৰ অপশ্যন আছে, আপোনাৰ সুবিধা অনুসৰি আপোনালোকে চাই ল'ব। তাৰপিছত HP গেছ KYC আপোনালোকে কৰিব পাৰিব। ইয়াতে ক্লিক কৰি পেলাই আপুনি ইয়াতে KYC কৰি ল'ব। হয়, এইবিলাক অপশ্যন আপুনি নিজে মোবাইলত অতি সহজতে আপোনাৰ মোবাইলত ঘৰতে বহি অতি সহজতে HP গেছ আপোনালোকে বুকিং কৰি ল'ব পাৰিব। আজি আছিলে এইটোৱে ভিডিঅ'টো যদি ভাল লাগিছে শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ, ধন্যবাদ।